বহুত দিন আন্তাক্ষৰী খেলা নাই। ষ্টাৰ্ট কৰ আন্তাক্ষৰী খেলিম। ওকে মই গাই আছো তহঁতে শুনি থাক। কি নাম দি মাতিম মাতিম তোমাক। কি সিহে একেবাৰে ভাল গানডাল গাব জানে। একো এটা গানক কলি এটাই নাজানে আৰু মই সেই গালে আকৌ মই সত্য যুগৰ গান গোৱাৰ কথা কয়। বুদ্ধডাল কবা আন্তাক্ষৰী খেলিছ নে তহঁতে সেই কাজিয়া লাগিবলৈ আহিলি? মই কাজিয়া কৰা নাই আকৌ, ইহে আমনি কৰি লৈছে। মইতো গাই আছিলো ন, সিহে সত্য যুগৰ গান বুলি কৈছে। হ'ব দে এইবিলাক বাদ দে না, গান গা। অ'কে এবাৰ মই গান গাই আছো আৰু এবাৰ যদি কিবা কিবি কয় কিন্তু মই নেখেলো আকৌ এইবিলাকক। ফান্টাষ্টিক ফান্টাষ্টিক মই ঘৰলৈ গুচিহে যাম আকৌ। আয়ে মোক জনম দিলে কচু গুটি খাই, দেউতাই মোক নাম দিলে কলিয়া কানাই। সৰু পৰা ডাঙৰ হলো গালি গালাজ খাই, আজিকালি মাদহঁতৰ দীঘল চুলি নাই। ও বাপৰে বাপৰে কি গানটি গান গালি অ, একো গান বিচাৰি নাপালি নেকি? গান বিচাৰি নাপালি আৰু কি গান গাইছ তই? তহঁতে গাচোন, তহঁতকো চাম নহয় এতিয়া মই। जिंदगी सवार दो एक नई बहार दो, दुनिया ही बदल दो मैं तो प्यारा सा चमत्कार हूँ। मैं किसी का सपना हूँ जो आज बन चुका है सच, अब मेरा सपना है कि सबके सपना सच में करूँ। आसमां को छू लूं, तितली बनूं रूं, हेलीकॉप्टर, हाँ मैं हूँ एक उड़ता रोबो डोरेमन। বা মজা গাইছ দে। ইমানো ভাল হোৱা নাই, অসমীয়া গান গাব লাগে। আমি অসমীয়া মানুহ, হিন্দী গাবলৈ কোৱা নাই গম পালি? তহঁতে হ'লে ইয়াতে সেই আন্তাক্ষৰী খেলি আছ, মই সেই গোটেইখন বিচাৰি ফুৰিছোঁ। তেন্তে মোক খেলিব মাতি দিব পাৰিলিহেঁতেন। মই এখন কালিয়ে মাতিছোঁ চবকে, 4টা বজাত ইয়াতে আমি আন্তাক্ষৰী খেলিম। তইহে নাহিলি। এই পাহৰি থাকিলো অ। বল বল সেই বগাই খুৰা ঘৰত একে মস্ত মস্ত ডাঙৰ ডাঙৰ আম একেবাৰে ওলমি ওলমি লাগি আছে। ঐ খাব যাবি নেকি? গোটেইকেইটা যাম বল, গোটেইখিনি খাই থৈ আহিম বাপেকে। সেই বগাই বুঢ়াটো সেই ৰখীয়া হৈ থাকোঁতে যাব এনেই। মই নাযাওঁ পা, মই সেই কোৱা শুনিছোঁ সেইডাল বগা খোৱাহঁতৰ সেই আম গছডালত হেনো ভূত থাকে। আমাৰ মাহঁতে কৈয়ে থাকে, মোৰ ভয় লাগে বা মই নাযাওঁ। মই যাম পাই, মই আম খাই বৰ ভাল পাওঁ। তাতে সেই বগা খোৱাহঁতৰ আমকেইডাল মোৰ বহুত দিনৰ পৰা খাবলৈ মনেই গৈ আছে জানা নাই। ইমান ডাঙৰ ডাঙৰ ওলমি ওলমি আছে। বল বল গোটেইকেইটা আমি পাই পেলাই খাই থৈ দিওঁ বল আজি। বল বল গোটেইখিনি আম আজি খাই পেলাই থৈ দিওঁ। যা ভূতে যেতিয়া পাব দখলা দখলকে তহঁত গোটেইকেইটাক যেতিয়া খাব তেতিয়া মোৰ ওচৰলৈ আহিবি। যা যা আম খাগে তহঁতে। সব বাচ্চাবিলাকে খেলিব যায়, সবৰ মাকবিলাকে খেলিব যাব দিয়ে, মোৰ মায়ে খেলিব যাব নিদিয়ে। এই কি হ'লে তোৰ কেলে কান্দি আছ তই সেই কোৱাটো পাত হে? তই খেলিব যাব নিদিয়ে কাৰণে মায়ে তই সেই কোৱাটো পাত আহি পেলাই কান্দি আছ বোলা। ঐ শিঙাল বহুত, তই বাৰু সেই খেলিব নিদিয়ে বুলি ইয়াতে কান্দি থাকিব লাগে নে কোৱাটোৰ ওচৰত হে? ঐ কোৱাটোৰ পৰা যদি ভূতডাল ওলাই যায় কি কৰিবি হা? তোক টান মাৰি লৈ কোৱাটোৰ ভিতৰত সোমোৱাই দিব। বল বল আম খাব যাওঁ বল। তাক শিঙাল বহু বুলি কয়, একদম মোৰ চুৰ ভাঙি দিম আকৌ। এনেই এটা খং উঠি আছে খেলিব যাব নাপাওঁ বুলি জোকাই নাথাকিবি আকৌ। আৰু মই তহঁতৰ নিচিনা নহয় ভূতলে ভয় কৰা, মই কোনো ভূত চুত ভয় নকৰোঁ। শিঙাল বহুতো খংটো চা আকৌ। হ'ব দে বল বল সেই আমি বগাই খুৰাৰ ঘৰত আম পাৰোঁগে বল। মস্ত ডাঙৰ ডাঙৰ আম লাগি আছে বল, এটা খালে একদম তোৰ খং শেষ হৈ যাব। বল তেন্তে আমকে খাই আহোঁ, খেলিবতো যাবই নাপালোঁ। হুই মনে মনে থাক লাহে লাহে আহ। দেখিছ নাই সেই বুঢ়াডাল সেইডাল সেই গছৰ সেই মুণ্ডাডালতে বহি আছে। মনে মনে থাক, নহ'লে আমো খাব নাপাম। মনে মনে এইখিনি পাৰ হৈ যাব পাৰিলে টেনশ্যন নাই একদম। আমনি লাগিছে আৰু দেই। গোটেই দিনটো সেই আম গছ কেইডাল আম কোনোবা খাব বুলি ৰখীয়া হৈ থাকোঁতে মোৰ সেই গোটেই কঁকাল মেৰাই গৈছেগে পাই। গোটেই কঁকাল বিষ হ'বগে আম গছ দুডালৰ ৰখীয়া হওঁতে। কি যে কৰিম নহয়, মানুহৰ পৰা অশান্তি একদম। আম গছ কেইডালৰ আম কেইটাৰ ওপৰত ইমান চকু একদম। বৰ ভাগৰ লাগিছে দেই, ঘৰলৈ যাওঁগে। বাপৰে বা ইমান ডাঙৰ ডাঙৰ আম ঐ। চানা এই বুঢ়াটো গ'ল ভালেই হ'ল, গোটেইখিনি আম আজি এতিয়া শান্তিমতে খাব পাৰিম। আম খাব পাই আজি কি যে মজা লাগিব। মই গৈ পেলাই আমখিনি পাৰোঁ, তহঁতে এটা এটাকে বুটলি থাক। আৰু বুঢ়াটো যদি কেনেবাকৈ আহে মোক কবি, এৰি থৈ নাযাবি আকৌ। হ'ব যা যা আমখিনি পাৰগে তই। তহঁতে কি ভালকা লাগি চাই আছ আমখিনি বুটল আকৌ জলদি জলদি। বুঢ়াটো আহিব পাৰিলে মই মাৰ খাব লাগিব ধোন। বাপৰে বা ইমান মিঠা অ। ককটোৱে খালেই আকৌ আগতীয়াকে। ঐ আৰু এটা পাৰিম আৰু নাপাৰো দে, মোৰ হাত চাত বিষাই গৈছে। তহঁতে আৰামত খাবি আৰু মই পাৰি থাকিম নেকি? আৰু নাপাৰো আৰু মজা লাগছে দেখোন খাইয়ে। আমকেইটা বৰ মিঠা দেখোন।
বৰ মিঠা লাগিছে বাৰীত কোন সোমাইছে খালে আম গোটেই গাল খালে এই মুখা একদম ৰাক্ষস মুখা গোটেই আমখিনি খালে কোন সোমাইছে বাৰীত ঐ বুঢ়াটো আহিলে বোলা ঐ ফটাফট খা বল নহলে মাৰ খাব লাগিব এতিয়া ঐ পলা আম চাম খাব নালাগে বল পলা বুঢ়া মাৰিলে গম পাবি আৰু ঐ বল এতিয়া বল অলপ দেৰিকে আহিম 1 ঘণ্টামানৰ পাছত আহিম আন্ধাৰ হ'ব দে তেতিয়া আন্ধাৰ হ'লে বুঢ়া গম নাপাই দেখা নাপাব বল ইচ আয়ো দেহি মই গোটেই আমখন খাই শেষ কৰিলে ৰাক্ষস জাত সোপাই ভগৱান কি কৰিম ন মোৰ ইমান বেয়া লাগিছে ইমান আম সোপা খালে আহক এবাৰ ৰাক্ষস মুখা একেবাৰে মই ঠিক দি আছো খাবলৈ বোপাহঁত এবাৰ আম খাবি তহঁতে ভালকে আম খাই যাবি ইছৰাম ভাল বাছিলো দেই আজি নহলে বুঢ়া সেই বুঢ়া লাঠিডাল দি এটা টাংকে মাৰিলে হয় মূৰতে ভাল লুকাই থাকিলো দেই আমি নহলে আজি মাৰ খালো হয় ঐ বুঢ়া গ'ল বল আমখিনি খাই আহোঁ বল ইমান মিঠা আম মই থাকিব পৰা নাই মই যাওঁ দেই খাবলৈ যাওঁগৈ বল বহুত আন্ধাৰ হ'ল মায়ে ঘৰত বিচাৰি নাপালে মোক গালি দিব আৰু কেতিয়াও খেলিব আহিব নিদিব জাননে নাই একো নহয় দে আমকেইটা খাই পটককে গুচিয়ে যাম দে একেলগে যামতো ভয় কিয় কৰিব লাগে এটা কাম কৰোঁ নহ'লে আমখিনি লৈ যাওঁ নেকি ঘৰতে গৈ খাম হয় নে নহয় কথা এটা মনত পৰিছে এই ৰমেন দেখোন ক'ত নাহিলে দেখোন আমাৰ লগত ক'তবা থাকি গ'ল কেলে গম নাপাওঁ নেকি সি সেই আম গছত ভূত আছে বুলি কৈ আধা ৰাস্তাৰ পৰা নাহিলে আকৌ বুদ্ধুডাল ইমান ভয় পোৱা নাই নহয় ভূত আছে বুলি আম গছত বাৰু ভূত আছে নেকি বাৰু ভালে হ'ল দে সি গুচি গ'ল আমি বেছিকৈ খাব পাৰিম এতিয়া ঐ এডাল কিহে মাতিছে তোৰ পিছফালে এডাল ভয় লাগিছে মোৰ ঐ এনে ভয় খোৱা নাথাকিবি কিন্তু দে মোৰ কিন্তু ভয় লাগিছে সঁচাকে মই এতিয়া মুতি দিম এতিয়া মোক ভয় দে দিয়া এইকেইটা ভয় পাদুৱাকেইটা ইমান ভয় ভূতলে মই চাবি নেকি এতিয়া ভূতক দম দিম ভূত য'ৰ পৰা আহিছ ততে গুচি যা একদম চিধা চিধি যাবি কোনো খাটাং মাটাং নকৰিবি নহ'লে একদম খালাচ কৰি দিম ভূত দেখিলি কেনে লাগিছে বাঢ়িবি ভয় পাদুৱাকেইটা তই মোক দম দিবি তোক এইখন দি কাটি বখলা বখল কৰি দিম এতিয়া ভূত খুৰা ক্ষমা কৰি দিয়ক মই আপোনাক একো কৰা নাই মই আপোনাৰ এই ভৰিত ধৰিছোঁ ভূত খুৰা ভূত খুৰা মই আপোনাক একো ডিষ্টাৰ্ব কৰি দিয়া নাই একো বেয়া কথা কৰা মোক যাব দিয়ক আমাক গোটেইকেইটাকে যাব দিয়ক তহঁতে মোৰ গছৰ গোটেই আমখিনি খাই শেষ কৰিলি এতিয়া মই তহঁতক খাম আমাক যাব দিয়ক ভূত খুৰা আমি কেতিয়াও আম নাখাওঁ আমি কেতিয়াও নাহোঁ আৰু আম খাবলৈ আমাক যাব দিয়ক ভূত খুৰা আমি আজিৰ পৰা নাহোঁ কেতিয়াও নাহোঁ আমাক যাব দিয়ক আমি কেতিয়াও আম খাব নাহোঁ আৰু আমাক যাব দিয়ক আমি সৰু সৰু বাচ্চা হয় আমি যাব আমাক যাব দিয়ক ভূত খুৰা আমাক যাব দিয়ক যা আজিলে তহঁতক এৰি দিলো আৰু কেতিয়াবা যদি তহঁতক আম গছৰ ওচৰত দেখা পাওঁ তহঁতক সেইদিনাই লগালগ এইখন দেখিছ মোৰ হাতত যি আছে এইখন দি তহঁতক ডিঙিকেইটা কাটি গোটেই তেজখিনি তহঁতক খাই পেলাম যা ফটাফট ইয়াৰ পৰা যা নহ'লে তহঁত তিনিওটাকে আজি মই মছলা দি খাম মোৰ বৰ ভয় লাগিছে ৰক্ষা আৰু দে কোনো দিন আৰু আম খাবলৈ নাহে ভূত হয় আজি যিখনে সিহঁতক ভয় খোৱালো কেতিয়াও আম খাবলৈ নাহে আজি এই বুদ্ধিটোৱে মোৰ বহুত কামত আহিলে নহ'লে গোটেই দিনৰ দিনটো আম ৰখীয়া হৈ পেলাই আম গছৰ তলতে বহি থাকিব লাগিলেহেঁতেন